নমস্কাৰ, মোৰ নাম শ্ৰীমতী দৰ্শনা গোস্বামী। মই এটি স্বৰচিত কবিতা আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ। কবিতাটিৰ শিৰোনাম মই যেতিয়া ডাঙৰ হ'ম। মই যেতিয়া ডাঙৰ হ'ম, চন্দ্ৰলৈ উৰা মাৰিম, 8টা গ্ৰহৰ ওপৰত গৱেষণা কৰিম। কোন গ্ৰহৰ কিমান শক্তি মোৰ জ্ঞানে জুখিম, বিদ্যাৰ পৰা বুদ্ধি লভিম আৰু লভিম জ্ঞান। চন্দ্ৰৰ পোহৰেৰে যেনেকৈ আকাশ পোহৰাই, জ্ঞানৰ বন্তিৰে মই পোহৰাম মোৰ জন্মভূমিখনি। ধন্যবাদ।